আমি আমন্ত্ৰণ জনাইছোঁ প্ৰকাশ ডেকা। আমি ইতিমধ্যে ক'লোঁ প্ৰেৰণা ট্ৰাষ্টৰ তেওঁ অন্যতম এগৰাকী মূল ব্যক্তি আৰু বিগত সময়ছোৱাত প্ৰেৰণা ট্ৰাষ্টৰ জৰিয়তে সমাজলৈ যথেষ্ট অৱদান যোগাই আছে, ইতিমধ্যে আমি ক'লোঁ। আৰু আপোনাক আমি অনুষ্ঠানত স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানৰ বাবে আমি ডেম'ক্ৰেচি লাইভৰ তৰফৰ পৰা আপোনাক কৃতজ্ঞতা জনাইছোঁ, কাৰণ আপুনি আৰু অতি ব্যতিক্ৰমী এটা কাম কৰিছে। যিহেতু কৰোণাৰ বাবে আমি বহু মানুহ গোট খাব নোৱাৰোঁ, অতি বুদ্ধিমত্তাৰে আপুনি কম মানুহ গোট খুৱাইছে আৰু ভিন্ন প্ৰান্তৰ মানুহৰ ভিন্ন ঠাইৰ পৰা ভিডিঅ' বা এনেকৈ সংগ্ৰহ কৰি অনুষ্ঠানৰ জৰিয়তে বিশেষ আহ্বান জনাব খুজিছে। গতিকে আমি ডেম'ক্ৰেচি লাইভৰ তৰফৰ পৰা প্ৰথমতে কৃতজ্ঞতা জনাইছোঁ যে এনেকুৱা চিন্তা এটা আপুনি কৰিছে। এনেকুৱা চিন্তা আমি কৰিব লাগিব। গতিকে প্ৰেৰণা ট্ৰাষ্টৰ বিষয়ে কি ক'ব আৰু আজিৰ অনুষ্ঠানটোৰ বিষয়ে কোনখিনি কথা ক'ব খুজিছে? প্ৰথমতে মই ডেম'ক্ৰেচি লাইভক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, আপোনালোকে এইখিনি আমাক সহায় সহযোগ আগবঢ়াৰ কাৰণে। প্ৰেৰণা ট্ৰাষ্টে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস মানে পালন কৰি আহিছোঁ। আৰু এইবুলি যিহেতু দেশৰ পৰিস্থিতি আপোনালোক সকলোৱে জানেই, গতিকে ব্যতিক্ৰম প্ৰচেষ্টাৰে হ'লেও মানে দিৱসটো পালন কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু উদ্দেশ্য এইটোৱে যাতে প্ৰত্যেক ব্যক্তিয়ে পৰিৱেশৰ প্ৰতি সচেতন হওক। আজি বিশ্ব পৰিৱেশ বুলি ক'লে প্ৰত্যেক ক্ষেত্ৰতেই আমি মানে যিটো চেৰাই আমি চলিব নোৱাৰোঁ। আমাৰ জীৱনৰ উঠাৰ পৰা বহালৈকে, খোৱাৰ পৰা মানে প্ৰতিটো ক্ষেত্ৰতেই মানে পৰিৱেশেই আমাক সদায় নিয়ন্ত্ৰণ কৰে। যাৰ কাৰণে পৰিৱেশ সচেতন নহ'লে হয়তো বিশ্ব আজি যিটো সৃষ্টি হৈছে, এনেকুৱা সৃষ্টি আগতে হয়তো পৰিৱেশৰ কাৰণে বহু ক্ষেত্ৰত হৈ গৈছে, যিটো কথা হয়তো আমি মানে চাইণ্টিফিকভাৱে তেওঁলোকে এইটো বাৰে বাৰে এইটো প্ৰমাণ দি আহিছে। আৰু তাৰ কাৰণে আমি এই পৰিৱেশ দিৱসটো উদযাপন কৰিব লাগে। আৰু 2 নম্বৰ কথা হ'ল কি যে আমি সদায় চাফ চিকুণতা অক্ষুণ্ণ ৰাখিব লাগে। পৰিৱেশ বুলি কোৱাৰ লগে লগে গছ বননিয়েই নহয়, আমি প্ৰত্যেকটো পৰিৱেশৰ লগত জড়িত বস্তু, জীৱ জন্তু প্ৰত্যেকটো ক্ষেত্ৰতে আমি পৰিৱেশৰ লগত সামঞ্জস্য ৰাখি আমি প্ৰত্যেক ক্ষেত্ৰতে আমি সচেতন হ'ব লাগে। আৰু আজি আপোনালোকে জানে যে কেৰেলাত যিটো ঘটনা হৈ গ'ল, প্ৰত্যেকেই জানে কিমান মৰ্মান্তিক ঘটনা। আৰু সেইবিলাকৰ পৰা যাতে আমি অন্ততঃ কিছু হ'লে শিকনি লওঁ, আৰু সেনেকুৱা যাতে দানৱ্য কাম আমি যাতে নকৰোঁ। আৰু তেতিয়াহ'লে আমাৰ প্ৰত্যেকটো গছ গছনি, জীৱ জন্তু, প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই সুন্দৰভাৱে জীয়াই থাকিব লাগে। আৰু তেওঁলোকে সুন্দৰভাৱে প্ৰকৃতি থাকিলে আমি সুন্দৰভাৱে থাকিব পাৰিম। এইটো আমাৰ মুখ্য উদ্দেশ্য। কথাটো হ'ল নেচাৰেল বেলেঞ্চ। আমাৰ চৌপাশত থকা পৰিৱেশ, জীৱ জন্তুসকলে থকাটো অতি প্ৰয়োজনীয়। আৰু আজিৰ অনুষ্ঠানটোত আমি দেখিছোঁ যে যুৱ প্ৰজন্মৰ লিজা ডেকা বা আমাৰ সবিতা বৰ্মন ডেকা, ডাক্তৰ তপন শৰ্মা বা আমাৰ বাইদেউ গোট খোৱা এটা আপুনি বেলেগ মেছেজ, এটা একত্ৰীকৰণৰ ইউনিফিকেশ্যন, যে ইউনিটিৰে আমি যেনেকৈ এক হৈ পৰিৱেশৰ হকে যুঁজিব লাগিব এটা ভাল মেছেজ এটা দিছে। গতিকে যিসকলে আজি অনুষ্ঠানত আপোনাৰ আমন্ত্ৰণ গ্ৰহণ কৰি অংশগ্ৰহণ কৰিলে বা ভিডিঅ' প্ৰেৰণ কৰিলে, তেওঁলোকক আমি কেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিব? আচলতে মোৰ প্ৰত্যেকটো ক্ষেত্ৰতেই তেখেতসকলে মোৰ লগত জড়িত। বিশেষকৈ ডক্টৰ সংগীতা কাকতি, ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী, ডক্টৰ তপন শৰ্মা, তেনেকৈ মানে যিখিনি আৰু মোৰ গোটেই অসমতেই আমাৰ ট্ৰাষ্টৰ শুভাকাংক্ষী আছে। গতিকে তেওঁলোকেও মোক যিখিনি আজি সহায় সহযোগ কৰিলে বা অনুষ্ঠানটোৰ প্ৰতি আন্তৰিকতা শুভেচ্ছা জনালে, সেইটোৱে আচলতে মোক দুগুণ উৎসাহ জনাইছে। আৰু এই ক্ষেত্ৰত আজি মই এই অনুষ্ঠানৰ থ্ৰুদি এটা মানে মিছন মই আৰম্ভ কৰিব খুজিছোঁ। সেইটো হ'ল কি যে নিম মিছন। আচলতে নিম গছ 1000 নিম গছ আমি প্ৰত্যেক স্কুলত আমি ৰোপণ কৰাৰ কাৰণে এটা পৰিকল্পনা গ্ৰহণ কৰিছোঁ। আৰু এইকাৰণে যে নিম গছ কিয় প্ৰয়োজন সেইটো ধৰক আপোনালোকক আৰু মই ব্যাখ্যা কৰিব নালাগে। নিম গছৰ কি উপকাৰিতা, নিম গছ প্ৰত্যেক গছৰে উপকাৰিতা আছে, তাৰ বিশেষকৈ কৈছোঁ। গতিকে সেইটো আপোনালোক মই ক'ব নাযাওঁ, সকলোৱেই জানে আৰু এইটো ক'লে বেছি দীঘলীয়া হ'ব, ক'ব নালাগে। সেইটো আমি এইকাৰণে স্কুলবিলাকত কৈছোঁ যে স্কুলবিলাকত মেক্সিমাম ল'ৰা ছোৱালী স্কুলতে সময় কটায়। গতিকে স্কুলৰ যদি পৰিৱেশটো, বাতাবৰণ যিটো প্ৰদূষণ সুন্দৰভাৱে থাকে, তেতিয়া তেওঁলোকৰ স্বাস্থ্য পাতিও সুন্দৰভাৱে থাকিব। সেইটো উদ্দেশ্য ৰাখিয়েই মানে বিশেষভাৱে লিজা ডেকাৰ মানে সৌজন্যত, প্ৰেৰণা ট্ৰাষ্টৰ সহযোগত এইটো আমি আচলতে মিছনটো আৰম্ভ কৰিম বুলি আজিৰ পৰা সংকল্প লৈছোঁ। আৰু তাৰ কাৰণে আমি ইয়াত আজি গীতা মন্দিৰত উপস্থিত হৈছোঁ। ইয়াত আমি বিশেষকৈ নিম গছৰ পুলি ৰোপণ কৰিম, এইটো আমাৰ শুভাৰম্ভ। আৰু লগতে আমি অন্যান্য গছ পুলি ৰোপণ কৰিম, কিন্তু মুখ্যতঃ নিম গছ। আৰু এইটোৱে আমাৰ মানে আজি পৰিৱেশ দিৱসৰ আমি এটি মিছন হিচাপে লৈছোঁ। আৰু এই ক্ষেত্ৰত মোক প্ৰত্যেকে সহায় সহযোগ আগবঢ়াব বুলি মই কামনা কৰিছোঁ। আৰু এই ক্ষেত্ৰত মোক সহায় সহযোগ কৰাৰ কাৰণে বহুতেই মোক মানে উৎসাহ উদ্দীপনা জগাইছে। গতিকে মই এইটো আন্তৰিক মানে আপোনালোকে মানে মই ক'ব বিচাৰিছোঁ যাতে এই ক্ষেত্ৰত মই সহায় সহযোগিতা আপোনালোকৰ পৰা মই পাই থাকোঁ। নিশ্চিতভাৱে আমি প্ৰত্যেকজন ব্যক্তিয়ে এই কাম কৰিব লাগে। তাতে যেতিয়া এনেধৰণৰ চিন্তা কৰে, তে সহায় কৰিব লগাটো অতি স্বতঃসিদ্ধ কথা। গতিকে আমি সকলোৱে প্ৰকাশ ডেকাৰ এই যিটো চিন্তাৰ সৈতে যোগ দিব লাগে, কাৰণ সকলোৱে আমি এই ধৰণে মেনেজমেণ্ট কৰিব নোৱাৰিব পাৰোঁ। কিন্তু এই যে নিম গছৰ জৰিয়তে বা পৰিৱেশৰ প্ৰতি যি এটা আমি অভিযান
চলোৱা প্ৰত্যক্ষ কৰিছোঁ। এই ক্ষেত্ৰত প্ৰকাশ ডেকাৰ সৈতে যেন আপোনাৰ সকলোৱে সহযোগ কৰে। আমি ডেম'ক্ৰেচি লাইভৰ পৰাও কথা দিছোঁ অন কেমেৰা যে আমি তেওঁৰ লগত থাকিম আৰু প্ৰতিটো ক্ষেত্ৰত এনেকুৱা মহান যেতিয়া পদক্ষেপ লৈছে এই পদক্ষেপত কিন্তু চৰকাৰৰ বন বিভাগ বা অন্যান্যসকলে কিন্তু এনেকুৱা ব্যক্তিৰ প্ৰতি অতি গুৰুত্ব দিয়াটো প্ৰয়োজন। অনুষ্ঠানত পৰিৱেশ বিষয়ক এটি কবিতাৰে আমাৰ সৈতে সংযোজিত হৈছে উদ্ধৱ মালী, এগৰাকী বিশিষ্ট সমাজসেৱক, সাহিত্যিক হিচাপে তেওঁৰ সুনাম আছে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু পৰিৱেশ বিষয়ক এই সজাগতাৰ বাবে খোজ মিলাইছে। খোজত খোজ মিলাই আমি আগবাঢ়ি যাব লাগিব। ডেম'ক্ৰেচি লাইভৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰেৰণা ট্ৰাষ্টে আজি আয়োজন কৰা অনুষ্ঠানত আপুনি উপস্থিত হৈছে। আপুনি কোনটো কবিতাৰে আমাক আপ্লুত কৰিব খোজে আৰু কি অনুভৱ যে প্ৰেৰণা ট্ৰাষ্টৰ এই যিটো আয়োজন, আমি যে পৰিৱেশৰ বাবে সংকল্প ল'ব লাগিব, চৌপাশৰ প্ৰতি আমাৰ দায়িত্ব আছে, অতি চমুকে জানিব বিচাৰিম। নমস্কাৰ। আপোনালোক নিউজ চেনেললৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে প্ৰেৰণা ট্ৰাষ্টৰ সচিব প্ৰকাশ ডেকা সমন্বিত সমূহ সদস্যক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি বিশেষ এটা দিন, বিশ্ব পৰিৱেশ দিৱস। আমি সকলোৱে জানো বৰ্তমান সময়ত পৰিৱেশ অলপ বেলেগ চাইডে গুচি গৈছে। আমি সকলোৱে গম পাওঁ কৰোনা 19-20ৰ কাৰণেই এইটো মহামাৰী এটা আমাৰ ইয়াত আহিল। আমি খুব সজাগ হ'ব লাগিব, এই ক্ষেত্ৰত সচেতন হ'ব লাগিব। আমি চৰকাৰে বান্ধি দিয়া নীতি নিয়মবোৰ আমি সুচাৰুৰূপে পালন কৰাটো আমাৰ প্ৰত্যেকজনৰ কৰ্তব্য। আমি প্ৰত্যেকজনে একোজন মানে নাগৰিক হিচাপে নিজৰ জ্ঞান নিৱেশ কৰি এই মহামাৰীৰ আমি ৰোধ কৰিবই লাগিব আৰু ৰোধ হ'বই। তাৰ গত্যন্তৰ নাই, মানৱতাৰ ওচৰত হাৰ মানিবই। জানক আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে প্ৰেৰণা ট্ৰাষ্টৰ উদ্যোগত গছপুলি নিৰূপণ কৰিব। এইটো বৰ ডাঙৰ ভাল পদক্ষেপ। পৰিৱেশ থাকিলে মানৱ জাতি জীয়াই থাকিব। পৰিৱেশক আমি গুৰুত্ব দিবই লাগিব। মই দীঘলীয়াকৈ নকওঁ, ক'লে হয়তো শেষ নহ'ব। পৰিৱেশৰ ওপৰত আমি সকলোৱে প্ৰত্যেকজন ব্যক্তিয়েই আজিৰ দিনটোত এজোপা অন্ততঃ গছপুলি ৰুই আমাৰ পৰিৱেশটো ভালদৰে ৰখাৰ কাৰণে আৰু মানৱ জাতিক জীয়াই ৰখাৰ বাবে আমি আগবাঢ়ো আহক। এতিয়া আমি আপোনাৰ কবিতাৰ মাজলৈ যাম। হয়, মই এই পৰিৱেশ দিৱসৰ ওপৰত নিৰ্ভৰ কৰি মই এটি কবিতা লিখি আনিছোঁ। এই কবিতাটো মই আবৃত্তি কৰি দিম। মোৰ কবিতাটিৰ শিৰোনাম প্ৰকৃতি মই তোমাৰ হতে। প্ৰকৃতি মই তোমাৰ হতে, সেউজীয়া ঘাঁহনি ডৰাত ওলমি আছে জাপ জাপ সেউজীয়াবোৰ। গাতে গা লাগি হাতে হাত ধৰি নিয়ৰৰ টপালবোৰত সোণালী চূড়াৰ ৰূপালীম আৱেশ। কৃষ্ণচূড়াৰ হালধীয়াবোৰে বাৰে বাৰে ৰিঙিয়াই মাতিছে। হেঁপাহ জাগিছে সিহঁতৰ সৈতে মিলি যাম। আকাশে বতাহে ৰং ছটিয়াম, জীৱন জীয়াৰ জীৱন কিনাৰ। দূৰ দূৰণিত সৌ কহুৱাবোৰ ফুলি উঠিছে। বতাহৰ সৈতে মিলি মনৰ কথা পাতিছে। বতাহজাকৰ গাতে গা লগাই হালিছে জালিছে। ইপাৰৰ পৰা চাই আছোঁ একেথৰে, আইৰ গাৰ শুকুলা চাদৰখন নহয়নে বাৰু? পাহাৰ শিখৰৰ পৰা হেলা ৰঙে আমি নামি আহিছে শুভ্ৰ কণাবোৰ। কি অপূৰ্ব ৰূপৰ চিকমিকনি। আকাশী গংগ নহয় জানো তোমাৰ এই নাম? তোমাৰ বুকুতেই সাদৰি নাদৰি ফুৰা এজাক সৌন্দৰ্য পিয়াসীৰ হৃদয়ৰ গান। কবিয়ে জানে তোমাৰ কিমান যে নাম। বননিৰ নানা ৰঙী ফুলবোৰ, স্বৰ্গৰ কোনোবা মেনকাৰ খপাৰ প্ৰেমৰ আলোক, ভোমৰাৰ গুণগুণনিত মুখৰিত স্বৰ্গৰ কানন। জুৰিতে নৈখনক ৰিঙিয়াই মাতিছে, তুমি অকলে নাযাবা সখী,
মোকো লগতে লৈ যোৱা। এয়াই নহয়নে জানো প্ৰকৃতি? চিৰিলি চিৰিলি নাৰিকল পাতৰ ফাকেৰে জনৰ জনাকবোৰ গুটিমালি ফুলজোপাত ওলমি ৰৈছে। ফুলজোপাৰ সৈতে মনৰ কথা ভাবিছে। মই চাই ৰ'লোঁ দূৰৈৰ পৰা, এশটা জনাক আহি চিটিকি পৰিল মোৰ গালে মুখে। কি অপৰূপ সৌন্দৰ্য তোমাৰ প্ৰকৃতি। নীল বৰণীয়া কাঁহীখন ইপাৰ সিপাৰ মনিব নোৱাৰি, উবুৰিয়াই ধৰিছে চানি, তোমাৰ বুকুতেই উৰি গৈছে জাক জাক নিৰ্মুখী পক্ষী। পক্ষীজাকৰ কলৰৱত হৃদয়ৰ স্পন্দন বাঢ়ি গৈছে, মাথোন বাঢ়িহে গৈছে হেৰাই যোৱাৰ তাৰণাত কোনোবা দূৰ দিগন্তত। প্ৰকৃতি তোমাৰ সতে আজি হেজাৰ প্ৰেমিক, তোমাৰ সতে আজি আকাশ বতাহৰ উশাহৰ বিন, তোমাৰ সতে আজি ময়ো এক আজন্ম প্ৰেমিক। সেইবাবেইতো আকৌ এবাৰ কৈছোঁ প্ৰকৃতি মই সদায়েই তোমাৰ সতে। সেইবাবেইতো আকৌ এবাৰ কৈছোঁ প্ৰকৃতি মই সদায়েই তোমাৰ সৈতে। ধন্যবাদ। ধন্যবাদ। অতি সুন্দৰ এটা কবিতা, আৰু প্ৰকৃতিৰ প্ৰতি কিমান আপোন ভাৱ থাকিলে, কিমান আত্মীয়তা এটা অনুভৱ থাকিলে এনেকুৱা কবিতা ৰচনা কৰিব পাৰে। কবিতাসমূহৰ যিটো শব্দ চয়ন, বাক্য গঠনি আৰু যিটো আন্তৰিকতা তাতে ফুটি উঠিছে। আমি উদ্ধৱ মালিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰেৰণা ট্ৰাষ্টৰ এই অনুষ্ঠানটো অংশগ্ৰহণ কৰিছে আৰু কবিতাৰে শব্দৰ গাঁথনিৰে প্ৰকৃতিক তেওঁ এটা বিশেষ পৰ্যায়লৈ নিবলৈ চেষ্টা কৰিছে আৰু ৰাইজক আহ্বান জনাইছে যে প্ৰকৃতি আমাক ইমান বিনন্দীয়া প্ৰকৃতিৰে আমাক আনন্দ দিছে, আমাক জীয়াই থকাৰ সুচল পথ কৰি দিছে। সেই প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্ব আছে। এই দিৱসটি পালন কৰা হয়। মই সকলোকে অভিনন্দন জনালোঁ উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টৰ ফালৰ পৰা। নমস্কাৰ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজি মই প্ৰেৰণা ট্ৰাষ্টৰ তৰফৰ পৰা সকলো অসমবাসীকে অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ চৌহদতে হওক বা ৰাজহুৱা স্থানত গৈ একোটাকৈ গছ পুলি ৰোপণ কৰক